চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে দাৰা 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 বাহ আজিকালি তামাম গান গাব কৈছা দেখোন সেইবিলাক বাদ দিছোন বাৰু আজি 3 দিনমান ধৰি দেখোন ডেকা দেখোন আমাৰ লগত আড্ডা দিব অহা নাই ভাই আৰু তাক ফোন কৰিলেও তাৰ ফোন দেখোন বিজিয়ে পায় তাকে তই ভাই মই কথাটো চিন্তা কৰিছোঁ নিশ্চয় তাৰ ক'ৰবাত কিবা হৈছে নহ'লে সি এনে নাহাকে থাকিবনে আৰু তাক ফোনত ফোন কৰিলেও তাক বিজি পামনে তাকে তই ভাই নহ'লে এটা কাম কৰোঁতে আমি কি কামেই সিটো আমাৰ ফোন ৰিচিভ নকৰে এনি টাইম ব্যস্তই থাকে গতিকে আমি তাৰ ঘৰত লাগি যাওঁ আৰু সি ক'ত কি কৰি থাকে তেতিয়া আমি ভালকৈ গম পাম দে পিছে হ'লে যাওঁ ভাই তলৈ সিটো পৰি থকাটো ডেকা নহয়নে দেখোন ভাই চোন কি হৈছে চাওঁ যায় তাৰ ভাই ডেকা কি হৈছে তোৰ এনেকৈ যে পৰি আছা ভাই হাত কৈ আছো ৰ'বা কো শুন তেতিয়াহ'লে তোমাৰ লগত ইনষ্টাগ্ৰামত চিনাকি হৈ ফোনত কথা পতা আজি 3 দিনেই হ'ল আমাৰ তোমাক এটা কথা ক'ব লগা আছিলে জান কোৱা তুমি বেয়া নোপোৱাতো আকৌ নাপাওঁ দিয়া কোৱা ক'বলৈ লাজে লাগিছে দেখোন একো নহয় দিয়া কোৱা আকৌ তুমি ইমান জোৰ কৰিছা যেতিয়া কৈয়ে দিওঁ দিয়া মানে তোমাৰ মই যিদিনাখন তোমাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো চাইছিলোঁ ন সেইদিনাখনতে মই তোমাৰ প্ৰেমত পৰিছিলোঁ মাই গড সঁচাইনে মানে মই তোমাক ভাল পাওঁ লাজে লাগে পাই মইতো তোমাক এতিয়া মোৰ মনৰ কথা ক'লো তুমি পাই এতিয়া এনচাৰটো কি দিয়া আচলতে কি জানা মই তোমাক ভাল পাই পেলাইছোঁ আই লাভ ইউ জান মাই গড মই মৰি যাওঁ ভগৱান এইবিলাক মোৰ লগত সঁচাই হৈ আছেনে জান ক'ত গ'লা একো নোকোৱা যে শুনি আছো দিয়া আই লাভ ইউ টু জান জান তোমাক মই লগ কৰিব বিচাৰোঁ জান কি কোৱাহে তুমি এতিয়া মাতিলে মই এতিয়া যাবলৈ এতিয়া আৰু ৰাতি আহিব নালাগে কালি ৰাতিপুৱা আহিবা অ'কে জান তুমি আমাৰ টাউনৰ ফেলে পাগল আহিবা মই তাতে যাম দিয়া হ'ব দিয়া জান এতিয়া পিছে তুমি শুৱা ময়ো শুম গুড নাইট জান অ'কে জান গুড নাইট জান বা কেতিয়া আহে ফোন এটাকে কৰি চাওঁ জান কেতিয়া আহিবা পাই তুমি মই আহি পাৰ্কত বহিয়ে আছো জান পামে ৰ'বা আৰু জান মোৰ ৰৈ থাকিব ধৈৰ্য নাই তোমাক সন্মুখীকে চাবলৈ বহুত মন যায় আছে অংকল যে পাইছোৱে ৰ'বা আহা আজি জানো লগ পাই কি ভাল লাগিব সেইটো জান নহয় জানো হয় দিয়া এতিয়া দুপৰীয়া ৰ'দত আৰু কোনো মানুহ আহিব পাৰ্কত আকৌ কঠি ফটা ৰ'দত জান বহিছা অহা ইয়াতে দুয়োটাই একেলগে বহি কথা পাতিম ৰ'বা কৈছোঁ জান তুমি দেখোন দেখাত ইনষ্টাগ্ৰামৰ ফটোতকৈ থগাই জান কি যে কোৱা তুমি জান কি উঠিলে তুমি গম পাবা জান এই চুৰিখন কিয় উলিয়াইছা আৰু এই চুৰিখন কিয় লৈ আহিছা মনে মনে থাক আৰু তাত যি আছে চুটি জান কিবা পেং চেং কৰিছা নেকি নে টিভি চিৰিয়েলত দেখুৱাৰ দৰে সঁচা সঁচিয়ে কৰিছা এনেকুৱা মোৰ কামে এইটো প্ৰথমতে ফোন নিচিনা মোক ইনষ্টাগ্ৰামত ফচোৱা তাৰপিছত এনেকুৱা কৰা এতিয়া মনে মনে থাক আৰু যি আছে চব কথা পাতি দি নহ'লি জান মই এটা বস্তু বেকাৰে মোৰ তাত একো নাহে বাপাহাৰে মোক যাবলৈ দি ভাই এই চান্সতে পলা ক'ত কৰি তই ৰ তেৰিকা এই মক্কেলটোৰ পৰা একো এটা ওলাব নলয় এনে একেল কষ্ট হ'বা পিছে তোৰ এনেকুৱা অৱস্থা কিনকে হ'লে তাৰপৰা চিধাই পলাই এইখিনি পাইছোঁ আহি আৰু ভাগৰত মাথা ঘূৰাই বাগৰি বস্তু ইয়াতে পাইছনে বাবা এতিয়া আমাৰ পৰা লুকাই লুকাই আপি ফটো তাকো ইনষ্টাগ্ৰামত আমি ফোন কৰিলে তাৰ ফোনে উঠাব টাইম নাই হ'বই লাগে দে তোৰ লগত এনেকুৱা ভাই বাবাহাৰে কালি পিছতো পাৰবি আগতে মোক হস্পিটেলত লৈ যাওঁ নহ'লে মই মৰি যাম বাবাহাৰে ইয়াতে